আজি মই আপোনালোকক চিকেন কাৰী বনাই দেখাম বুলি ভাবিছোঁ। আজি চিকেন আনিছিলে, তাকে ভাবিলোঁ চিকেন কাৰীকে বনাওঁ, আপোনালোকক দেখাম চিকেন কাৰীনো মই কেনেকৈ বনাওঁ। আৰু এটা কথা, মোৰ ভাগৰ এখন সৰুকৈ দোকান আছে, আপোনালোকক দোকানখনো দেখাম কোনো বেলেগ এটা ভিডিঅ'ত। আৰু কিহৰ দোকান আছে আপোনালোকক এতিয়াই নকওঁ। আজি মই চিকেন গ্ৰেভি বনাবলৈ লৈছোঁ। গ্ৰেভিৰ কাৰণে মই এইবিলাক মছলা সানি 1 ঘণ্টামান থৈ দিম। এতিয়া ইয়াত ফাৰ্ষ্ট পিঁয়াজ দি লৈছোঁ, তাৰপৰা নহৰু আদা পেষ্ট দিছোঁ, জিৰা পাউডাৰ, চিকেন মছলা, নিমখ দিছোঁ। এতিয়া আপোনাৰ সানি থবৰ কাৰণে জোখত এতিয়া দি থৈছোঁ, পিছত বনাওঁতে আৰু দিব লাগিব। লগতে মই অকণ দৈ এড কৰিছোঁ, ইমানটো চাইজ দৈ লৈছোঁ, এইকণ দৈ দি লৈছোঁ। এতিয়া মই এইখিনি সানি লওঁ। এতিয়া অলপ হালধি লৈ লৈছোঁ, অকণমান মিঠাতেল দি ল'ব। এয়া চিকেন গ্ৰেভি বনাবলৈ লৈছোঁ। অথনি মই চিকেনখিনি যিখিনি মছলা দি সানি থৈছিলোঁ 1 ঘণ্টামান থৈ দিলোঁ। এতিয়া বনাবলৈ লৈছোঁ। এয়া চিকেন, এয়া পিঁয়াজ, এয়া বিলাহী লৈছোঁ, ইয়াত খুন্দনতে আছে আদা নহৰু, এয়া মছলা লৈছোঁ। গৰম হৈ গ'ল। এতিয়া ইয়াত মই গোটা জিৰা দি লৈছোঁ, নহৰু আদা পেষ্ট, মই হালধি দিম এতিয়া, মিট মছলা, মছলাটো জ্বলি যাবলৈ এতিয়া বিলাহী দি দিছোঁ, নহ'লে মছলাটো জ্বলি যাব পাৰে। বিলাহীটো এতিয়া গলি যাবলৈ দিম। ইয়াত মই এতিয়া বিৰিয়ানী মছলা অকণ এড কৰিছোঁ। বিৰিয়ানী মছলাটো দিলে খাবলৈ বহুত ভাল লাগে মাংস। অকণ বিৰিয়ানী মছলা দিছোঁ। বিলাহীটো গলি গ'ল, মই এতিয়া মাংসটো দি দিম। ইয়াত মই অকণ ৰেড চিলি পাউডাৰ দিছোঁ কালাৰটো আহিবৰ কাৰণে। স্লাইড বেছি দিয়া নাই, ল'ৰাটোৱে খাব নোৱাৰিব বেছিকৈ দিলে।
এতিয়া আকৌ লৰাই এতিয়া মই ঢাক মাৰি দিম 15-20 মিনিটমান। মাংসটোৱে পানী নেৰালৈকে ভাজি থাকিম। এতিয়া মই ঢাক মাৰি দিছোঁ 15-20 মিনিটমান ঢাকি লৰাই দিছোঁ। আপোনালোকে মোবাইলত যিটো কালাৰ আহিছে সেইটো আপোনালোকে নেদেখিবও পাৰে, কিন্তু ইয়াত বহুত ধুনীয়া কালাৰ আহিছে। মোবাইলত ভালকৈ ফটোটো নুঠিব পাৰে, ৰাতি কৰা ভিডিঅ' যে, কিন্তু বহুত ধুনীয়া কালাৰ আহিছে। দৈটো দিলে বহুত ধুনীয়া কালাৰ এটা আহে। আকৌ ঢাক মাৰি দিছোঁ, আলুটো সিজা নাই। মাংসৰ পৰা পানী আহিছে, 10-15 মিনিটমান সিজাই ল'লোঁ। এতিয়া মই ইয়াত আলু দিম। দেখিছে কিমান ধুনীয়া কালাৰ আহিছে। আকৌ অকণ ঢাকি দিম আলুটো সিজিবৰ কাৰণে, তাৰপৰা পানী দি দিম। আলু সিজি গ'ল, এতিয়া গৰম কৰি থোৱা পানী দি দিছোঁ, গৰম পানী। এতিয়া ইয়াত পানী দি দিলোঁ, এয়া উতলিলে আৰু আমাৰ চিকেন কাৰী ৰেডি হৈ যাব। অকণ উতলিবলৈ দিছোঁ, অলপ শুকুৱাম পানীটো। আপোনালোকে ধনিয়া থাকিলে ধনিয়া দি দিব পাৰিব, এতিয়া মোৰ ওচৰত ধনিয়া নাই। এয়া আমাৰ চিকেন কাৰী ৰেডি হৈ গ'ল।